Good morning, student. আজি মই তোমালোকক অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটোৰ বিষয়ে কিছু আলোচনা কৰিম। এই পাঠটোৰ লিখক হৈছে উৎপল দত্ত। যে পাঠটো কি কাৰণে নিৰ্বাচন কৰিছে যে বৰ্তমান সময়ত কথাছবি চলচ্চিত্ৰ উদ্যোগৰ বিশেষ গুৰুত্ব আছে। যে বৰ্তমান সময়ছোৱাত কি হৈছে যে কথাছবি বা চলচ্চিত্ৰৰ উদ্যোগৰ বিশেষ গুৰুত্ব আছে আমাৰ সমাজত। যে হাজাৰ হাজাৰ লোকৰ কৰ্মসংস্থাপনৰ উপৰিও যে শিল্পী সংস্কৃতিৰ বিকাশতো এই উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যে এই উদ্যোগৰ জৰিয়তে কি হৈছে যে হাজাৰ হাজাৰ লোকে কৰ্মসংস্থাপনৰ এটা বাট কি কৰিছে উলিয়াই ল'ব, পথ এটা উলিয়াই ল'ব পাৰিছে। আৰু তাৰ উপৰিও যি শিল্প সংস্কৃতি আছে তাৰ বিকাশতো এই উদ্যোগে কি কৰিছে যে গুৰুত্বপূৰ্ণ এটা ভূমিকা লাভ কৰিব পাৰিছে। যে এনে সামাজিক প্ৰয়োজনীয়তাৰ তাৰণাতে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া কথাছবিৰ শুভাৰম্ভ কৰে। যে এই যিটো প্ৰয়োজন আমাৰ সমাজত চলচ্চিত্ৰৰ, সেই তাৰণাতেই জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৰিছিলে অসমীয়া কথাছবিৰ তেওঁ শুভ আৰম্ভ কৰিছিলে। যে কিমান জয়মতী কথাছবিৰ জৰিয়তে 1935 চনত যে তেওঁ কি কৰিছিল এই যিখন জয়মতী চলচ্চিত্ৰ সেইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ 1935 চনত তেওঁ নিৰ্মাণ কৰি উলিয়াইছিলে। যে বিগত ৪-৪ বছৰত যথেষ্ট সংখ্যা কি হৈছে অসমীয়া কথাছবি নিৰ্মাণ হৈছে। যে ৪-৪ বছৰ এই যি ৮০ বছৰত যথেষ্ট সংখ্যক কি হৈছে অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ হৈছে। কেইবাখনো ছবিয়ে কি কৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কি লাভ কৰিছে, পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। যে এই চলচ্চিত্ৰই আধুনিক অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগাইছে। এই চলচ্চিত্ৰই কি কৰিছে আমাৰ অসমীয়া সাহিত্যৰ সংস্কৃতিৰ বিকাশত কি কৰিছে যথেষ্টখিনি অৰিহণা যোগাই গৈছে। সেইবাবে অসমীয়া চলচ্চিত্ৰৰ গতি প্ৰকৃতি সম্পৰ্কে যে অসমীয়া চলচ্চিত্ৰটো কেনেকৈ আৰম্ভ হ'ল বা তাৰ গতি কিভাৱে গতিধাৰা গৈছে, তাৰ প্ৰকৃতি কেনেকুৱা, সেই সম্পৰ্কে যে তোমালোকক জনোৱাটো উচিত বুলি বিবেচনা কৰি এই পাঠটো কি কৰা হৈছে নিৰ্বাচন কৰা হৈছে। যে ইয়াতে তোমালোকৰ পাঠটো মই অলপ আগতে কৈছোঁ, পাঠটোৰ লেখক হৈছে কোন? উৎপল দত্ত। যে উৎপল দত্তৰ যিখিনি কথা তেওঁৰ লিখকৰ পৰিচয় আছে সেইখিনি তোমালোকে নিজে চাই ল'বা। যে এতিয়া মূল যিটো পাঠ তাত কি আছে যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। তোমালোকেতো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কথা জানাই, যে তেওঁৰ কথা আমি সকলোৱে জানো, হয়নে নাই? গতিকে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী তেওঁৰ যিখন নাটক আছিলে, সেই নাটকখনৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৰিছিলে নিৰ্মাণ কৰি উলিয়াইছিলে জয়মতী নামৰ অসমীয়া কথাছবিখন। আৰু এইখনেই আছিল কি অসমীয়া কথাছবিৰ শুভ আৰম্ভণি। যে জাৰ্মানীত তেওঁ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ জ্যোতিপ্ৰসাদ আগৰৱালাই লৈ উভতি আহি তেওঁ কি কৰিছিল যে তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামেৰে এটা ষ্টুডিঅ' সাজি তাতে তেওঁ কি কৰিছিল জয়মতীৰ দৃশ্যগ্ৰহণ কৰিছিল। যে পিছত লাহোৰৰ ষ্টুডিঅ'ত, যে লাহোৰ বৰ্তমান পাকিস্তানত যি লাহোৰ অৱস্থিত, তেতিয়া যিহেতু আমাৰ ভাৰতবৰ্ষ কি হোৱা নাছিলে, ভাৰতবৰ্ষখন পাকিস্তান একেলগে আছিল। গতিকে সেই লাহোৰৰ ষ্টুডিঅ'ত তেওঁ কি কৰিছিলে এই চিনেমাখনৰ সম্পাদনাৰ কাম তেওঁ কৰিছিল। তাৰপিছত তেওঁ কলিকতাৰ ৰাওনাক নামৰ যিটো প্ৰেক্ষাগৃহ চিনেমা হল আছিল, ছবিঘৰ, তাত প্ৰথম কি কৰিছিল প্ৰদৰ্শনী কৰিছিলে 1935 চনৰ 10 মাৰ্চ তাৰিখে। এইটো তোমালোকৰ এটা প্ৰশ্ন থাকে যে প্ৰথম জয়মতী কথাছবিখন কিমান চনত ক'ত প্ৰথম প্ৰদৰ্শন ক'ত কৰা হৈছিলে? যে ৰাওনাক নামৰ কলিকতাৰ ৰাওনাক নামৰ প্ৰেক্ষাগৃহত 1935 চনৰ 10 মাৰ্চ তাৰিখে এইখনক কি কৰা হৈছিলে শুভ মুক্তি দিছিলে। ছবিখনে গুৱাহাটীত মুক্তি লাভ কৰিছিল
সেই একে মাহৰ 20 তাৰিখে মানে 1935 চনৰ 20 তাৰিখে মাৰ্চৰ 20 তাৰিখে সেইখন ক'ত যে গুৱাহাটীত মানে প্ৰেক্ষাগৃহত চিনেমা হলত কি লাভ কৰিছিলে মুক্তি লাভ কৰিছিলে যে প্ৰথম অসমীয়া ছবিৰ কাৰণে জয়মতীৰ প্ৰতি ৰাইজৰ কি আগ্ৰহ আছিলে অসীম ৰাইজে কি কৰিছিল বিৰাট সেইখনক মানে আদৰি লৈছিলে যিহেতু তাৰ আগলৈকে অসমীয়া ইতিহাসত কি হোৱা নাছিলে কথাছবি নিৰ্মাণ হোৱা নাছিলে গতিকে এই ছবিখন নিৰ্মাণত তেওঁৰ কি হৈছিলে অভাৱনীয় ব্যয় হৈছিলে বহুত টকা পইচা তেওঁৰ কি হৈছিলে খৰচ হৈছিলে আৰু বহুত তেওঁ লোকচানো কি কৰিবলগীয়া হৈছিলে ভৰিবলগীয়া হৈছিলে যে তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাই দ্বিতীয়খন কথাছবি 1939 চনত নিজৰ কাহিনীৰে কি কৰিছিলে ইন্দ্ৰমালতী নামৰ দ্বিতীয়খন ছবি তেওঁ প্ৰযোজনা আৰু পৰিচালনা কৰি উলিয়াইছিলে এই ছবিখন ব্যৱসায়িক দিশত কি হৈছিল যে সফল আছিল আৰু জয়মতীৰ লোকচান যিখিনি জয়মতীৰ কথাছবিখনত লোকচান হৈছিলে তাক কি হৈছিল পূৰণ কৰিবলৈ সক্ষম হৈছিলে যে ইয়াৰ লগে লগে জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিত্ৰবন ষ্টুডিঅ' তেওঁ কি এই ছবিখন তেওঁ ক'ত নিৰ্মাণ কৰিছিলে কলিকতাত তেওঁ নিৰ্মাণ কৰিছিল আৰু সেইখিনি সময়তে কি হৈছিলে যে চিত্ৰবন ষ্টুডিঅ'ৰ দুৱাৰ বন্ধ হৈ যায় আৰু কলকাতাৰ ষ্টুডিঅ'ই কি কৰিলে যে অসমীয়া ছবিৰ নিৰ্মাণৰ স্থলী হৈ পৰিল যে জ্যোতিপ্ৰসাদ আগৰৱালা এজন কি আছিলে স্বাধীনতা সংগ্ৰামী আছিল তেওঁৰ সেই মনটোৰ প্ৰভাৱ পৰিছিল তেওঁৰ ছবিত তেওঁ যিহেতু এজন স্বাধীনতা সংগ্ৰামী আছিলে সেইকাৰণে তাৰ প্ৰভাৱ আমি ক'ত দেখিবলৈ পাওঁ তেওঁৰ ছবিত দেখিবলৈ পাওঁ যে জয়মতী আছিল অতীত গৌৰৱৰ কাহিনী যে আমি প্ৰত্যেকেই হয়নে তোমালোকে সকলোৱে জয়মতীৰ কাহিনীটো জানা গতিকে জয়মতীৰ কাহিনীটোত আমি কি আছিলে যে অতীতৰ যি গৌৰৱৰ গাথাৰ কাহিনী কি কৰা হৈছিলে যে এই জয়মতী কথাছবিখনত বৰ্ণনা কৰা হৈছে ইন্দ্ৰমালতীত আকৌ কি আছিলে স্বাধীনতা আন্দোলনৰ ছবি আমি দেখিবলৈ পাওঁ যে বিভিন্ন পৰিচালক আৰু প্ৰযোজকৰ অংশগ্ৰহণেৰে এই ধৰণে কি হৈছিলে অসমীয়া ছবি জগত আগবাঢ়ি গ'ল জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৰিলে পথটো দেখুৱাই থৈ যোৱাৰ পিছতে যে বিভিন্নজন পৰিচালকে তাৰপিছত তেওঁৰ পথকে কি কৰি অনুসৰণ কৰি যে তেওঁলোকে ধাৰাবাহিকভাৱে অসমীয়া ছবিৰ গতি আগবাঢ়ি গ'ল যে অসমত ছবি নিৰ্মাণৰ কি সুবিধা তেতিয়া খুব নাছিলে ছবি নিৰ্মাণ কাৰ্যত লাভজনক হ'ব পৰাকৈ ডাঙৰ বজাৰ এখনো নাছিলে যে ছবি আমাৰ যিহেতু চোৱা আমাৰ অসমখনত বেছিভাগ আমি গাঁও অঞ্চলত বসবাস কৰোঁ গতিকে তাতে চিনেমা হলৰ অভাৱ গতিকে যে ইয়াতে ছবি নিৰ্মাণ কাৰ্যটো ইমান এটা লাভজনক আমাৰ কি ব্যৱসায় হিচাপে পৰিগণিত হোৱা নাছিলে যে ছবি নিৰ্মাণৰ কাৰ্যটি লাভজনক হ'ব পৰাকৈ ডাঙৰ বজাৰ এখন কি নাছিলে আমাৰ অসমত নাছিল তথাপিও কেৱল চলচ্চিত্ৰৰ যি কলা কৌশল আছিলে কলা মাধ্যমটিৰ প্ৰতি যি তেওঁলোকৰ ভাল পোৱা আছিল তাৰ মাজেৰে যে কিবা কোৱাৰ ইচ্ছাতে চিত্ৰ নিৰ্মাতাসকলে আমাৰ সমাজত এটা বাৰ্তা দিবৰ কাৰণে তেওঁলোকে কি কৰিছিল চিত্ৰ নিৰ্মাতাসকলে উৎসাহিত কৰি তুলিছে যে মনোমতী বিপ্লৱী পদন বৰফুকন নৰকাসুৰ আদি ছবিয়ে অসমীয়া ছবিৰ যি এই ধাৰাবাহিকতা তাক কি কৰি আছিলে ধাৰাবাহিকটো প্ৰবাহমান বোৱাই লৈ গৈছিলে 1955 চনত লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰিছিলে কি নিমিলা অংক এইখনত অসমীয়া মধ্যবিত্ত সমাজৰ এখন ছবি কি কৰা হৈছিলে তাত অংকন কৰা হৈছিলে আৰু সেই ছবিখনৰ কাহিনীটো আছিলে বাস্তৱ ঘটনাৰ ওপৰত কি কৰি বাস্তৱ ঘটনাক লৈ পেলাই সেই ছবিখন কি কৰা হৈছিল নিৰ্মাণ কৰা হৈছিল তাৰ আগৰ যিবোৰ ছবি আছিলে যেনেকৈ লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকৰ আৰ্হিৰে জয়মতী এইখন ঐতিহাসিক চিনেমা আছিলে ঠিক তেনেকৈ
বদন বৰফুকন এইখনো ঐতিহাসিক চিনেমা আছিলে মনুমতিখনতো সেই আমি ইতিহাসৰ কথাই বা যি স্বাধীনতা সংগ্ৰাম তাৰ কথা পাওঁ নৰকাসুৰখন কি আছিলে যে পৌৰাণিক কাহিনীৰ অৱলম্বনত ৰচিত হৈছিলে কিন্তু 1955 চনতেই লক্ষ্যধৰ চৌধুৰীৰ যিখন নিমিলা অংক এইখনেই আছিল কি প্ৰথম অসমীয়া বাস্তৱধৰ্মী চিনেমা তাৰ পিছে কি হ'ল যে 1956 চনত অসমীয়া ছবি কি কৰিছিলে অসমীয়া ছবিলৈ কোনে ভুমুকি মাৰিছিলে যে ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ এৰাপাতৰ সুৰ কথা ছবিখন আছিল কি অসমীয়া মাটিৰ এটা আমি মাটিৰ সুৰত বা মাটিৰ গোন্ধত আধাৰিত এখন ছবি এই ছবিখনত ভূপেন হাজৰিকাই কি কৰিছিলে ভাৰতৰ বিখ্যাত সংগীত প্ৰতিভা মানে ভাৰতৰ কোকিল কণ্ঠীৰ অধিকাৰণী লতা মংগেশকাৰ আৰু লতা মংগেশকাৰৰ দ্বাৰা হতুৱাই তেওঁ কি কৰিছিলে এইখন চিনেমাত গীত গোৱাইছিলে ঠিক তেনেকৈ হেমন্ত মুখাৰ্জী যি আমাৰ ভাৰতীয় মানে সংগীত জগতৰ এজন কি আছিলে যে বিশিষ্ট গায়ক আছিলে তেওঁৰ দ্বাৰা কি কণ্ঠ ব্যৱহাৰ কৰি তেওঁ কি কৰিছিল এই চিনেমাখনত তেওঁ মানে তেওঁলোকৰ কণ্ঠত গীত গোৱাইছিলে আৰু তেওঁলোকক অসমীয়া মানে ৰাইজৰ লগত কি কৰাই দিছিলে চিনাকি কৰাই দিছিলে 1963 চনত সেই সময়ৰ জনপ্ৰিয় গীতিকাৰ যে সেইখিনি সময়ৰ এজন জনপ্ৰিয় গীতিকাৰ আৰু পৰিচালক কোন আছিলে ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ আধাৰত তেওঁ ইটো সিটো বহুতো নামেৰে হাস্যৰসৰ ছবি কি কৰিছিল নিৰ্মাণ কৰি অসমীয়া ৰাইজক উপহাৰ দিছিলে সেই একে বছৰতে কি হৈছিলে প্ৰচলিত সাধু এটাৰ ভেটিত যে আনোৱাৰ হুছেইনে নিৰ্মাণ কৰি উলিয়াইছিলে তেজীমলা এইদৰেই কি হৈছিলে যে অসমীয়া ছবিৰ সীমিত বজাৰখন বঢ়োৱাৰ ক্ষেত্ৰত যে ভূপেন হাজৰিকা সদায় কি আছিলে সচেতন আছিলে সেই উদ্দেশ্যৰে তেওঁ কি কৰিছিলে 1956 চনত এটি খাচী লোককথাৰ ভিত্তিত তেওঁ নিৰ্মাণ কৰি উলিয়াইছিলে প্ৰতিধ্বনি নামৰ এখন কথাছবি যে এইখন তেওঁ খাচী ভাষাত লৈ তেওঁ কি কৰিছিলে ডাবিং কৰি বাণিজ্যিকভাৱে মুক্তি দিছিলে মানে খাচী এটা লোককথাৰ আধাৰত ৰচিত কৰিছিল গতিকে এইখনক তেওঁ খাচী ভাষাটো কি কৰিছিলে নিৰ্মাণ কৰি ডাবিং কৰিছিলে যে হিন্দী ছবি তকদিৰ তেওঁ অসমীয়ালৈ কি কৰিছিলে তকদিৰখনক অসমীয়ালৈ ভাঙনি কৰাত তেওঁ কি কৰিছিল আগভাগ লৈছিল আৰু পৰৱৰ্তী কালত সেইখন ছবিৰ প্ৰযোজক ৰাজশ্ৰী প্ৰডাকশ্যনৰ লগত মানে ৰাজশ্ৰী প্ৰডাকশ্যন এইটো এটা কৰাইছিলে মুম্বাইৰ প্ৰডাকশ্যন আছিলে তাৰ লগত যৌথভাৱে তেওঁ কি কৰিছিল প্ৰযোজনাত নিৰ্মাণ কৰিছিল চিকমিক বিজুলী নামৰ আন এখন ছবি আৰম্ভণিৰ পৰা অসমীয়া ছবিৰ প্ৰযোজনাত মূলতঃ ব্যক্তি পৰ্যায়ত আছিল মূলতঃ ই কি হৈছিলে ব্যক্তি মানুহে মানে নিৰ্দিষ্ট একোজন মানুহে কি কৰিছিল নিৰ্মাণ কৰিছিল কেতিয়াবা একাধিক মানে একোজনে বা কেতিয়াবা কেইজনমান লোক মিলি কি কৰা হৈছিলে প্ৰযোজনা কৰি উলিয়াইছিল আৰু কেতিয়াবা সংঘয় আৰু কেতিয়াবা সমবায় সমিতি গঠন কৰি ছবি কি কৰা হৈছিল পৰিচালনা কৰা হৈছিলে যে চিকমিক বিজুলীয়ে হ'ল প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজক সংস্থা এটাই প্ৰযোজনা কৰা প্ৰথম অসমীয়া ছবি যে চিকমিক বিজুলী যিখন আছিলে সেইখন কি কৰা হৈছিলে এটা প্ৰতিষ্ঠানে যে তেওঁলোকে একেলগে মিলি কি কৰিছিল এটা ব্যৱসায়িক সংস্থাই এই চিকমিক বিজুলী যিখন কি আছিলে ছবি আছিল সেইখন তেওঁলোকে নিৰ্মাণ কৰিছিলে